যাব লাগে, কোনোবা মন্দিৰত যাব লাগে, কোনোবা আকৌ ৰাতিপুৱা ফজৰ নমাজ পঢ়িব লাগে। এইটো কি মোক কৈ আছে এই নমাজ আৰু এইটো কি? আমি ট্ৰেইনিং এটা আহিছো। মই ক'লো খালি তুমি ট্ৰেইনিং দিলে নহ'ব, পাক পবিত্ৰতা শিকিব লাগিব। তোমাৰ একটা ইছলামৰ কিছুমান তুমি মুছলমান, তুমি হিন্দু হলে হিন্দু তাৰ পৰক কি এটা আমাৰ হোষ্টেলৰ ভিতৰত এটা ধুনীয়াকে সৰু মন্দিৰ তাৰ ভগৱান এটা ৰাখিবলৈ আমাৰ কোনো অসুবিধা নাই। আমাৰ কয় সেই ভাই আমি এইটোতো নকৰো। মই কৈছো নকৰিলে নাই, কিন্তু তুমি বেলেগক ডিষ্টাৰ্ব দিব নোৱাৰিবা। আমাৰ এইটো বাউণ্ড নহয় যে তুমি একেবাৰে জমাতত যাব লাগে বুঝে পঢ়াৰ সময় পঢ়িবা, কিন্তু কমচে কম আমাৰ এই যে মুছলমানৰ যিটো বেচিক ইয়েখিনি সেইখিনিতো কমচে কম ফলো কৰিবা। নহলে ইয়াৰ পৰা গৈ থিয় হৈ পেচাব কৰিবা বা এইটো কৰিবা, কাৰ ভিতৰত কাৰ খানিৰ ভিতৰত কাৰ কি ঢালি দিবা আল্লাহ জানে। মানৱতা এটা বস্তু, ইছলামৰ পৰা বস্তু শিকিব পাৰি, সেইখিনি বস্তু কমচে কম নলেজ এটা ৰখা দৰকাৰ। আমি কেতিয়াবা কওঁ আমাৰ জোনাবে আমাৰ আছে এটা দুটা ক্লাছ লয় এই খানি বনোৱা মানুহৰ ভাই বহুত চাফ চিকুণ লোক, কিমান নখখন কাটিব লাগিব, চুলি সৰু সৰু ৰাখিব লাগিব। এই লম্বা চুলি লৈ আপুনি এটা আপোনাৰ চুলি এটা যদি ফটককৈ খানি পৰি যায় সেই হোটেলটো বৰবাদ। এই 5 স্টাৰ হোটেলত এটা এক কাপ চাহৰ দাম 700 500 250 এনেকুৱা হয়। আপোনাৰ চুলিৰ হওক এটা কাষ্টমাৰ এনেকা দেখিলে আপোনাক একো নকব, তাত কমপ্লেইন ঠুকি গুচি যাব। সেইবিলাক মানুহৰ কাৰণে আপোনালোকে ইয়াত বনি যাব। খালি শিকালেও নহব নহয়, খালি ভাত খালে নহব, ভাত খোৱাৰ তৰিকাটো জানিব লাগিব। গতিকে সেইবিলাক বস্তু শিকাব। কোনোবাই বেয়া পায় ভাই, মই বহুত ল'ৰা দেখিছো সি ৰাতিপুৱা নুঠে তাৰ কসম খাই লৈছে সি ফজৰ নমাজ নাযায়। এতিয়া কি কৰিম ভাই, তাক ইমান কষ্ট কৰি হাজাৰটা মানুহৰ নাম কাটি তাৰ নামটো দিলো তাৰ মাক বাপেকৰ ৰিকুৱেষ্টত, পিছত দেখিলো সি এইটো ভালে নালাগে, ঘৰত যাব বিচাৰে। হঠাৎ একদিন দেখিবা নাই, তাৰ ক'ত পাবা? সিটো কোনো 1 টকা সিকিউৰিটি দিয়া নাই, সিটো তাৰ এই ইয়েখিনি লৈ অহা নাই, সি তাৰ কাপোৰ কানি 1000-1200 টকাত নাই। এতিয়া তাৰ সেই মাক বাপেকে ক'ব বোলে মোৰ ল'ৰা পলাই গ'ল, আপোনালোকে মোক ল'ৰা দিয়ক। সেইবিলাক এটা সমস্যা। এইবিলাক ল'ৰা ছোৱালী ভাই নাযাব, আৰু কোনোবা জানিলেও নিদিব। আমাৰ কাৰণে বহুত এটা বুজায়। আমি আহিছো লোকক যাবলৈ হলে ভালকৈ মন বান্ধি যাব লাগিব। বোলে মই 6 মাহত কিবা এটা শিকিম, 6 মাহ 6 দিন এইবিলাক আজিকালি একো নহয়। হাজাৰ বহু মাহ বছৰ আপোনালোকৰ এনেই গাঁৱত ঘূৰা ঘূৰি কৰি গুচি যায়। গতিকে ভালকৈ চিন্তা কৰিব, মাক গাৰ্জিয়ান বিলাকে ভালকৈ কনচিয়াছ হ'ব লাগে। 1 নম্বৰটো মই ক'লো প্ৰডাকশ্যন, 2 নম্বৰটো আহিলে হাউচ কিপিং। আপুনি যদি কয় মোৰ প্ৰডাকশ্যনত মোৰ এটা ভাই চেফ হোৱাৰ মোৰ ইমান দৰকাৰ নাই, কিন্তু তাতে থাকি আপুনি এই 2 নম্বৰ ইউনিটত কাম কৰে যদি আপুনি হাউচ কিপিং, এই এটা গেষ্ট আহিলে গেষ্টৰ লগত কি এটা ধুনীয়াকে থাকে এটা এটেণ্ড কৰা, তাক কি লাগে না খুদা এইবিলাক এটা সার্ভিস আপুনি স্কিপিং কয় লগাই দিয়া, এইটো অলপ বেলেগ টাইপৰ বুজিছে নেকি? সেইটোতো দাম আছে বা টিপ আছে, বহুত হাই ক্লাছ চলিব পাৰে একদম ঠিক পাৰ্ট। মই যেতিয়া ইণ্টাৰনেশ্যনেল গৈ আহিছো দেখিছো, তেতিয়া সেইবিলাকৰ মুঠকৈ ভাই চেলাৰী বেছি, বুজিছে নেকি? আপোনালোকে খালি ইণ্ডিয়াৰ কথা চিন্তা নাই, ইণ্টাৰনেশ্যনেলি ডিমাণ্ড আছে। আপুনি এটা চাৰ্টিফিকেট পাই যাব না 6 মাহত, আৰু কলকাতাৰ পৰা এটা চাৰ্টিফিকেট পাই যাব, আমাৰ পৰা চাৰ্টিফিকেট হ'ব। এইটো আপোনাৰ চাৰ্টিফিকেটৰ ইকুইভেলেণ্ট ডাইৰেক্ট লেখা থাকিব আপুনি 6 মাহ বা 1 বছৰৰ কোৰ্স কৰিছে। আপোনাক যেতিয়া চাকৰি দিম তাৰ পৰা চাৰ্টিফিকেট পাই যাব। আপুনি বুঢ়া হৈলৈকে আপোনাৰ এই হাতৰ কামৰ এটা থাকিব, আপোনাৰ ঘৰৰ পৰা মানুহে তেল মাৰি লৈ যাব। 2 নম্বৰটো ক'লো হাউচ কিপিং। 3 নম্বৰটো কৈ আছো মই ফ্ৰণ্ট অফিস। ফ্ৰণ্ট অফিস মানে কি? বহুত হস্পিটেলত আগতে গেষ্ট আহিলে দেখিব ইমান ডাঙৰ ডাঙৰ হোটেল বিলাকত টুপি এটা লগোৱা থাকে, পাঞ্জাবী কোট, আই হুজুৰ, আই ওয়েলকাম, এনেকুৱা। এইটো কমি 1 কমি 3 দুটা 3টা ক্যাটাগরি হয়, বুঝছে নেকি? প্রথম গইয়ে তোমার কমি 2 আর 3 নিদিব। এইবিলাক 45 50 60 হাজার টাকা দৰমহা। এইটো কি ক'লো? 3 নম্বৰটো ফ্ৰণ্ট অফিস রিসেপশন, এইবিলাক 3 নম্বৰ। 4 নম্বৰ তো প্রোডাকশন, কিপিং, ফ্রন্ট অফিস, হস্পিটেলিটি। এটা আছে হস্পিটেল, সেইটো মানুহৰ মানে মেইন অবজারভেশন সুপারভাইজার হিসাবে কাম কৰা। মানুহ কি কৰিছে আপুনি ফোন এটা তাক স্যার কি লাগিব এই ধৰণৰ এইটো 4 নম্বৰ। এইবিলাক ইমান মেহনত নাই, বুজিছে নেকি? কিন্তু শিকিব লাগিব। এই সার্টিফিকেটটো তুমি পাবা। এতিয়া সার্টিফিকেটটোৰতো ভ্যালু আছে। আপোনাৰ আমাৰ সার্টিফিকেটটো আৰু বেলেগৰ পৰা সার্টিফিকেট পাবা আমাৰ ইয়াত কাম কৰাৰ পিছত। গতিকে মই 4টা ক'লো। কোনোবা যদি
100টাৰ ভিতৰত 25টাৰ ভিতৰত 5-6টা বোলে মই স্যাৰ এইটো প্ৰডাকশ্যনটো নকৰোঁ, কিন্তু আমি প্ৰডাকশ্যনৰ কাৰণে বেছি জোৰ দিওঁ। 1 নম্বৰ আমাৰ 95% ষ্টুডেণ্ট প্ৰডাকশ্যনত যায়, চেফ বনিবলৈ যায়। এইটো মেহনত কৰা কাম আৰু এইটো ডিমাণ্ডো আছে, বুঢ়া হ'লেও আপোনাৰ এইটো ডিমাণ্ড আছে। তেতিয়া এটা কথা কৈছো, এতিয়া এই 6 মাহত আমি কি কৰাম, আমাৰ কাৰিকুলাম বিলাক কি থাকিব, এইবিলাক অলপ চমু এটা আভাস দি আছো। প্ৰথম যেতিয়া এডমিশ্যন ল'ব আপোনাক থিয়ৰি পঢ়াব, সেইকাৰণে আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ ডিগ্ৰী পাছ ল'ৰাকেইটাৰ কাৰণে ভাল। ইংলিছত কমচে 500-600 মেনু নাম আপোনাক লিখাব। আপুনি সেইবিলাক ক'ব মই আৰু এটা সোমাই গৈছো নেকি, খালি পঢ়া দেখিব। দিনত আপোনাৰ এইবিলাক শিকাব, এইবিলাক সদায় নহয়, মাজে মাজে এইটো প্ৰেক্টিকেল কয়। এইটো আপুনি এটা চালাব লাগে, কেনেকুৱা তন্দুৰী কেনেকে দিব লাগে, তন্দুৰীটো কিমান সময়ত ওলাব লাগে, তন্দুৰী ৰুটিটো কিমান ময়দা দিব লাগিব, কিমান আটা দিব লাগিব, কেনেকুৱা জুইৰ আপুনি হিট কৰাব লাগিব, এইখিনি আপোনাৰ আমাৰ ইয়াত 2 মাহ 6 মাহৰ আমাৰ ইয়াত কম বেছ 1-2 মাহ ইফাল হ'ব পাৰে। যদি জলদি প্ৰেক্টিকেল ইয়াত শেষ হৈ যায়, খুব জলদি পঠাই দিওঁ। মই আপোনাক স্ক্ৰীণত দেখাই পাৰিলো, চকু আমাৰ এতিয়া বেছ তাতে আছে। আজি 15 দিন হৈছে তেওঁলোকে গৈ পাইছে। বহুত কথা সিহঁতে ফোন কৰি কৈছে কি দিব লাগে, কি কৰিব লাগে। মই ছাৰ এইটো ছাত্ৰ ছাত্ৰী আমাৰ দিমাগ 3 দিন গ'ল, বহুত হাই ফাই। মেমে প্ৰথম তোমালোকক এনেকুৱা বহাই কাউন্সিলিং কৰিব। ইয়াতে তোমাক প্ৰথম আমি আমাৰ ইয়াৰ পৰা আমাৰ ডাটা নিছে, মোৰ নিছে, তোমালোকৰ প্ৰিন্সিপালৰ নিব, নি কিনি তেওঁলোকক আগত যাচাই কৰি পিছত আমাৰ ষ্টুডেণ্ট বিলাকক লব নাই। তেওঁ চাকৰিত নহয়, ইয়াৰ পৰা যেতিয়া অলপ কৰা টপ নাপাব, আমি 5টা আইটেম যাব, তন্দুৰী চাইনিজ 2-4টা, ইয়াত 6টা শিকিব লাগিব, বুজিছে নেকি। চালাদৰ ষ্টাইল কেনেকুৱা কাটাব লাগিব, মেচিনত কেনেকুৱা গ্ৰাইণ্ডাৰ দিয়ে যে মানে পিছে যে এইটো কি কয় বনাই যে গ্ৰাইণ্ডাৰ মেচিনত যে সেইবিলাক মেচিনত আপোনাক লাগিব। কাজু পিছাও এটা আছে, মেনু আছে, সেইবিলাক কৰিবলৈ সেইটো বিলাক চব মেচিনে কৈ দিব। এইটো নম্বৰ মাৰিব লাগিব আৰু এইটো অট'মেটিক হৈ যাব। এইবিলাক আমাৰ ইয়াত অনলাইন ঠিক কৰিবলৈ পাব। বাকী কলকাতা 3 মাহ যিটো থাকিব, সেইটোত বহুত আপোনাৰ লাইফৰ সেইটো পৰীক্ষা, আচল পৰীক্ষা। সেইটো ইয়াৰ পৰা তেওঁলোকৰ হোটৰ পৰা এটা চাৰ্টিফিকেট আপোনালোকে 3 মাহ আপোনালোকে যেতিয়া ইয়াত এপইণ্টমেণ্ট পাব, আপোনাক আমি পঠাই দিম, আমাৰ খৰচাত পঠাই দিম। তেতিয়া পঠাই দিয়াৰ পিছত আপোনালোকে তাত ইণ্টাৰভিউ আকৌ হ'ব, আমাৰ মাষ্টাৰ থাকিব লগত, যে 3-4টা ভাগ পৰীক্ষা দিয়া হ'ব। এই মাহত আপোনালোকে অলপ কষ্ট কৰিব লাগিব। এই 3 মাহ কৰাৰ তেওঁলোকে এটা চাৰ্টিফিকেট দি থকা খোৱা তেওঁলোকে দিব, আৰু অলপ পকেট মানি লাগিলে তেওঁলোকে দিয়ে। আমাৰ এই বেজৰ আৰু এটা বেজত 1,200 টকাকৈ পকেট মানি এটা দিছে। কাম শিকাব, খুৱাব, থকাব, আকৌ 1,500 টকা এটা তেওঁলোকে ৰিমুনাৰেশ্যন। কোনোবা হোটেল বেছি হাই ফাই হোটেল বিলাকত আকৌ পইচা নিদি নিজৰ, আজি তুমি ভাল ডক্টৰী বনি ভাল মেডিকেল কলেজত গ'লে তুমি ইয়াৰ উল্টা দিয়ে সোমাব লাগে। কিন্তু আমাৰ এটা ফেইথ আছে, আজমলৰ এটা নাম আছে, মৰ্কাজুল মাৰিফৰ এটা ফেইথ আছে কৰি তেওঁলোকে ভাবে এই ল'ৰাবিলাক ফাংফুং নহ'ব। তাত গৈ যদি আমাৰ ল'ৰাবিলাক উল্টা পুল্টা কৰে, তেতিয়া আমাৰ ৰিপুটেশ্যনটো বহুত বেয়া হয়। এনেকুৱা কৰিছে 2-4টা, সিহঁতে আহি আৰু ইয়াত উল্টাই কয়, বুজিছে নেকি, যে আমি কিমান কষ্ট নোৱাৰিম নহয়। এনেকুৱা তুমি কৰিব নোৱাৰিছা, তুমি ইয়াত আলপ হোৱা লাড্ডু হৈ ডাঙৰ হৈ মাক বাপেকৰ হৈছা, আৰু তাত কষ্ট দেখিছা, গুচি আহিছা। আমাৰ ইমান দিন মেহনতটো বৰবাদ কৰি দিলা। এই 3 মাহ কৰাৰ পিছত আকৌ আমি বেক কৰিম। ইয়াৰ পৰা আমি আকৌ ইণ্টাৰভিউ এটা লৈ আমি বেংগলোৰ দিওঁ। এতিয়া আমাৰ 25 জন বেংগলোৰত, আমি নহ'লে মুম্বাই। এতিয়া তোমালোকৰ ইচ্ছা, যদি মই গুৱাহাটী কৰিম, যদি কোৱা মই বাহিৰত যোৱা, তুমি বস্তু বহুত জানিব লাগিব, এইম ৰাখিব লাগিব, মই ইণ্টাৰনেশ্যনেলি কাম কৰিম। এই চেফৰ বহুত ৰিকুৱাৰমেণ্ট আছে। এতিয়াও আমাৰ ওচৰত খুজি আছে বোলে ভাই 1500-1400 বাহিৰত দিব লাগে, কিন্তু আমি দিব নোৱাৰিছো। আমাৰ এতিয়া ইমান হোৱা নাই নে ল'ৰাবিলাক,